নমস্কাৰ কৃষক বন্ধু ডিজি ব্লকৰ কৃষি সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এবাৰো স্প্ৰে নকৰাকৈ কেনেদৰে অতি সহজতে কোমোৰা খেতি কৰিব পাৰি তাৰ ওপৰত অকণমান ভিডিঅ' আগবঢ়ালোঁ। চাওক, চাৰিওফালে কোমোৰা খেতি কৰিলে এনেদৰে ফল পালেহে ভাল লাগে আৰু খেতি কৰি সাৰ্থক হোৱা যেন লাগে। তলত তামোল পুলি, ওপৰত কোমোৰা, কিমান ঘনকৈ কোমোৰা লাগিছে। চাঙৰ তলেৰে গ'লে গাত কোমোৰা লাগি যায়। মুঠতে এডোখৰ মাটিত দুটা খেতি। মই ইয়াত প্ৰায় আধা বিঘা কোমোৰা লগাইছোঁ। মই ইয়াত যোৱা বছৰো কোমোৰা লগাইছিলোঁ। যোৱাবাৰ মই ইয়াত হাইব্ৰিড বেনু কোমোৰা লগাইছিলোঁ। বেনু কোমোৰাৰ চাইজটো ডাঙৰ হোৱাৰ বাবে বিক্ৰী কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এটা কোমোৰাৰ ওজন প্ৰায় 8 পৰা 10 কেজিলৈকে হৈছিল। ইমানেই কোমোৰা গছত লাগিছিল, কোমোৰা ওজনত চাং ভাঙি গৈছিল আৰু কোমোৰা ডাঙৰ হোৱা হেতুকে সময়ত কোমোৰা বিক্ৰী কৰিব পৰা নগৈছিল। সেইকাৰণে এইবাৰ লোকেল কোমোৰা লগাইছোঁ। লোকেল কোমোৰাটো সোনকালে বেয়া নহয় আৰু পাছলৈ ৰাখি থ'ব পাৰি। হাইব্ৰিড কোমোৰাটো লগালগ নিছিঙিলে বেয়া হৈ যায়। মোৰ ইয়াত কোমোৰা চাঙৰ তলত তামোল গছ আছে। তামোল গছখিনি প্ৰায় কোমোৰা ছাঁ পাইছেগৈ। ওপৰত ছাঁ থকাৰ কাৰণে তামোল পুলিখিনিও ভাল হৈছে আৰু তামোল পুলিখিনিৰ গুৰিটো চফা হৈ আছে। একেলগ দুটা খেতি কৰিলে কিছু লাভালাভ দেখা পোৱা যায়। আজিকালিতো জানেই মাটিৰ পৰিমাণটো কমি গৈছে। সেইকাৰণে ওপৰত ছাং, তলত তামোল পুলিখিনি যেতিয়া ডাঙৰ হৈ যাব তেতিয়া ছাংখন ভাঙি দিম। এতিয়া মূল কথাটো হ'ল মই কোমোৰা গছত কেনেকৈ অধিক কোমোৰা উৎপাদন কৰিছোঁ। এবাৰো ইনছেক্টিচাইড স্প্ৰে নকৰাকৈ। মই কোমোৰা গছবোৰত টেমা ওলমাই ৰাখিছোঁ। এই টেমাৰ বটলবোৰ লগাই দিছোঁ। এই টেমাৰ বটলবোৰত দুয়োফালে কটাৰীয়ে কাটি বাট উলিয়াই দিছোঁ, যাতে মই ইয়াত সুমুৱাই দিয়া দৰৱৰ গোন্ধত মৌ-মাখি আৰু অন্যান্য কীট-পতংগ ইত্যাদি ইয়াত সোমাই যাব আৰু লগালগ মৰি থাকিব। মই এই বটলটোত কাৰ্বফুৰান 3G গুড় আৰু পানী ভৰাই দিছোঁ। কাৰ্বফুৰানটো জানেই ইনছেক্টিচাইড হয় আৰু গুড়খিনি যেতিয়া পানীত গলি যাব তাৰ পৰা গোন্ধ ওলাব। তেতিয়া গুড়ৰ গোন্ধত মৌ-মাখি আৰু পখিলা অন্যান্য কীট-পতংগ বটলটোত কটাৰীয়ে কাটি দিয়া ৰাস্তাটোৱেদি সোমাই দিবহি। তেতিয়া লগালগ তাতেই মৰি থাকিব। শেষত কৃষক বন্ধু, মই দিয়া ভিডিঅ'টো চাই যদি অকণমান হ'লেও উপকৃত হৈছোঁ বুলি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।